ৰংফাৰ্বি ৰংবেৰ প্ৰতিমূৰ্তি মেৰামতি সম্পন্ন বুদ্ধিজীৱী মহলৰ ভূয়সী প্ৰশংসা বোকাজান কলেজত নৱাগত আদৰণি সভা অতিথিৰ ভাষণত ঠাই পায় চাফ চিকুণৰ প্ৰসংগ ৰংথিয়াংস্থিত কেএছএৰ সভা কক্ষত মিডিয়া লিটাৰেসি প্ৰগ্ৰাম কাম লিডাৰশ্বিপ ট্ৰেইনিং আৰম্ভ নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো মই সঞ্চয়িতা তেৰণপিয়ে এতিয়া আহিছো প্ৰথমটো বাতৰিলে ডিফু প্ৰধান চহৰৰ প্ৰৱেশ পথত কাৰ্বি জাতিৰ ইতিহাসক হোৱাৰী জীৱন্ত ৰূপত থিয় দি থকা বিৰংগনা ৰংফাৰ্বি ৰংবে আৰু বিৰংগনাৰ অনুচৰসকলৰ প্ৰতিমূৰ্তি জহি খহি বাগৰি পৰাৰ উপক্ৰম হয় এনে অৱস্থাটো কোনে দৃষ্টি নিক্ষেপ নকৰি বা কৰিলেও চৰকাৰে কিবা পদক্ষেপ গ্ৰহণ কৰক এনে এটা কথা কোনেও নোকোৱা দেখি আমি কাট নিউজ চেনেলৰ যোগেদি অত্যন্ত আবেগিক হৈ সজাতি গঢ়াৰ গুৰু দায়িত্ব বহন কৰা বিজেপি সাহসীয় দলৰ লগতে একাংশ মুধা ফুটা ব্যক্তিসকলক প্ৰশ্ন কৰিছিল যে কাৰ্বি জাতীয় বীৰ বিৰংগনাক সন্মান তথা শ্ৰদ্ধা জনাব নাজানা কাৰ্বিসকল অধপতনে যাবলৈ ইয়াতকৈ আৰু কিমান বাকী এতিয়া আমিয়ে পুনৰ আনন্দৰে ব্যক্ত কৰিব বিচাৰিছো আসলতে কাৰ্বি জাতি উঠানৰ আগ্ৰহ এতিয়াও আছে শ্ৰদ্ধাও আছে নিজৰ পূৰ্বপুৰুষসকলৰ প্ৰতি আৰু ইতিহাসৰ প্ৰতি হয় কাট নিউজ চেনেলৰ যোগেদি বাতৰিটো সম্প্ৰচাৰৰ পিছতে কাৰ্বি পৰিষদৰ বিজেপি সাহসীয় দলে গুৰুত্ব সহকাৰে ললে আমাৰ কাৰ্বিসকলৰ ইতিহাস প্ৰসিদ্ধ কাৰ্বি বিৰংগনা ৰংফাৰ্বি ৰংবেৰ প্ৰতিমূৰ্তিক মেৰামতি কৰি সদম্ভে পুনৰ থিয় কৰাই দিলে বিজেপি সাহসীয় দলৰ এই তাৎক্ষণিক পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে অনেক সমাজ সচেতক তথা বুদ্ধিজীৱী মহলে এই ক্ষেত্ৰত অনেক ভিতৰি সংকিত হৈছিল যে এএছডিচিৰ তদানীন্তন মুখ্য কাৰ্যবাহী সদস্য ডক্টৰ জয়ন্ত ৰংপিৰ কাৰ্যকালত নিৰ্মাণ কৰা বিশাল বিৰংগনাৰ প্ৰতিমূৰ্তিৰ মেৰামতি মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙৰ নেতৃত্বাধীন বিজেপি সাহসীয় দলে একো গুৰুত্ব নিদিব নেকি কিন্তু অতীত জাতীয় ইতিহাস তথা বৰ্তমানৰ যুগমীয়া ইতিহাসক উঠান তথা নিৰ্মাণৰ ক্ষেত্ৰত ৰাজনৈতিক সংকীৰ্ণ গণ্ডিয়ে কেতিয়াবা প্ৰাচীৰ হ'ব নোৱাৰে তাকে এটা সুন্দৰ নিদৰ্শন দাঙি দেখুৱালে পৰিষদৰ বৰ্তমান সাহসীয় দলটোৱে কেমেৰা পাৰ্চন ষ্টেফান টেৰনৰ সৈতে মংগল সিংহ ৰিপৰ্ট কাট নিউজ বোকাজান চহৰৰ অন্যতম উচ্চ শিক্ষা প্ৰতিষ্ঠান বোকাজান কলেজত 5 ছেপ্টেম্বৰত অনুষ্ঠিত হয় নৱাগত আদৰণি সভা স্কুলৰ কিছু সীমিত পৰিসৰৰ পৰা কলেজৰ বহল পৰিসৰলৈ আহি স্বাভাৱিকতে ছাত্ৰ ছাত্ৰীসকলক নতুন উদ্যম আহে তাতে নৱাগত আদৰণি সভাই তেওঁলোকে অনাগত উজ্জ্বল ভৱিষ্যত গঢ়াৰ বাবে উচ্চ শিক্ষা আহৰণ কৰিবলৈ নতুন এটা গুৰু দায়িত্ব অৰ্পণ কৰা হয় শিক্ষা প্ৰতিষ্ঠানে কলেজৰ নৱাগত ছাত্ৰ ছাত্ৰীক আদৰণিৰ উদ্দেশ্যে আয়োজিত সভাত অতিথিসকলৰ পৰিচয় দাঙি ধৰে বোকাজান কলেজৰ অধ্যক্ষ সঞ্জয় কুমাৰ সিঙে সভাত মুখ্য অতিথি কাৰ্বি সাহিত্য পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিৰ উপৰিও সন্মানীয় অতিথি হিচাপে কাৰ্যবাহী সদস্য ৰতন টেৰন কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকনকে ধৰি বিশিষ্ট সমাজসেৱক বাবুৰাম বে প্ৰমুখ্যে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে প্ৰত্যেকটো বছৰত কিবা নাই কিবা এটা দি পেলাই এটা পূৰ্ণাংগ ইনফ্ৰাষ্ট্ৰাকচাৰৰ যাতে প্ৰব্লেম নহয় টিচাৰসকলৰ কোৱাৰ্টাৰ পৰা আৰম্ভ কৰি আৰু ক্লাছৰুম পৰা আৰম্ভ কৰি যাতে কোনো ধৰণৰ যাতে অসুবিধা নহয় সভাত নৱাগতক উদ্দেশ্যি দিয়া অতিথিৰ ভাষণত অনাগত দিনবোৰত নৱাগতসকলৰ ভৱিষ্যত সুশিক্ষা আৰ্জনৰ বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে নিজৰ পঢ়া কলেজখনৰ বাহিৰে ভিতৰে পৰিষ্কাৰ পৰিচ্ছন্ন ৰখাৰ ওপৰতো জোৰ দিয়ে পৰিষ্কাৰ এখন শিক্ষাৰ পৰিৱেশ সুশিক্ষা আৰ্জনৰ বাট প্ৰশস্ত কৰে উল্লেখ্য অতিথিসকলৰ ভাষণৰ মাজে মাজে কলেজৰ নপুৰণি ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশন কৰা মনোমোহক ভিন্ন নৃত্য তথা গীতানুষ্ঠানে সভাত উপস্থিত আটাইকে আনন্দ দিয়াৰ লগতে সভাৰ পৰিৱেশ পবিত্ৰ আৰু গুৰু গম্ভীৰ কৰি তোলে বোকাজানৰ পৰা আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ বুধবাৰ 6 আগষ্টৰ পৰা ৰংথিয়াংস্থিত কেএছএৰ সভা কক্ষত আৰম্ভ হ'ল মিডিয়া লিটাৰেসি প্ৰগ্ৰাম কাম লিডাৰশ্বিপ ট্ৰেইনিং আগন্তুক 5 দিনৰ বাবে অনুষ্ঠিত হ'বলগীয়া এই অনুষ্ঠানৰ আৰম্ভণিৰ দিনা কেএছএৰ সাধাৰণ সম্পাদক মনিৰাম টকবিয়ে অতিথিসকলৰ পৰিচয় কৰোৱায় দৈনিক ঠেকাৰ কাকতৰ সম্পাদক লংচিং টেৰন
কাট নিউজ চেনেলৰ মুখ্য সম্পাদক কাংবুৰা সিংনাৰে মিডিয়া লিটাৰেসি প্ৰগ্ৰাম কাম লিডাৰশ্বিপ ট্ৰেইনিঙৰ প্ৰথমটো কাৰ্যসূচীত অতিথি হিচাপে যোগদান কৰাৰ উপৰিও দিল্লীৰ পৰা অহা সমাজ বিজ্ঞানী তথা সাংবাদিক সুবোধ কুমাৰে বিশেষ অতিথি হিচাপে কাৰ্যসূচীত ভাগ লয় অনুষ্ঠানত যোগদান কৰা অতিথিসকলে বাতৰি কেনেকৈ পৰিবেশন কৰিব লাগে সাংবাদিকসকলৰ দায়িত্ব কেনে হোৱা উচিত ইত্যাদি বিষয়ৰ ওপৰত ভাষণ প্ৰদান কৰে কেমেৰা পাৰ্সন ষ্টেফান টেৰানৰ হৈতে মঙ্গল সিং ক্ৰ ৰিপোৰ্ট কাট নিউজ সমগ্ৰ দেশৰ লগতে সংগতি ৰাখি কাৰ্বি আংলঙৰ এক অন্যতম সামাজিক প্ৰতিষ্ঠান যমুনা গ্ৰুপ হাওৰাঘাট তৰফৰ পৰা 5 ছেপ্টেম্বৰৰ দিনা স্থানীয় 5 গৰাকী কিত্ৰী শিক্ষকসকললৈ সংস্থাৰ নিজা বঁটা জ্ঞান সাধনা বঁটা আগবঢ়োৱা হয় এইবেলি এই বঁটা প্ৰদান কৰা হয় ক্ৰমে হাওৰাঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত অধ্যক্ষ বালিৰাম মেধি অকেৰেং উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বদন চন্দ্ৰ বড়ো হাওৰাঘাট নগৰ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী জয়মতী কলিতা দেনগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক উজ্জ্বল চন্দ্ৰ দাস আৰু মুৰজাৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক আব্দুল মুকিদ উল্লেখ্য এই কৃতি শিক্ষকসকলৰ ঘৰে ঘৰে গৈ যমুনা গ্ৰুপৰ কৰ্মকৰ্তাসকলে সম্বৰ্ধনা পত্ৰ জাপি গামোচা কিতাপ আৰু ফলমূলৰ টোপোলা প্ৰদান কৰে আনহাতে শিক্ষক দিৱস হেন পবিত্ৰ দিনটোত সম্বৰ্ধনা লাভ কৰা প্ৰতিজন কৃতি শিক্ষকে যমুনা গ্ৰুপৰ এনে সামাজিক দায়বদ্ধতাৰ প্ৰশংসা কৰাৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষকসকলক এইদৰে স্মৰণ কৰি বঁটা প্ৰদান কৰাৰ বাবে কিছু আৱেগিক হৈ পৰে হাওৰাঘাটৰ পৰা গৌতম চন্দ্ৰাৰ ৰিপৰ্ট কাট নিউজ পৰৱৰ্তী অংশৰ যোৱাৰ আগত লৈছো চমু বাণিজ্যিক বিৰতি Assamese Motors. All types of hero bikes and scooty as well as self-service, accessories and spare parts are available here. For any purpose, you can contact Kunal Kumar Gupta 9678498550, Manadas 9085973443, Ranjit Singh 9613731109, and also HDFC Finance available here. For finance, contact 9613731109. Assamese Motors, Rongkhalan, opposite of DIG Bungalow, Karbi Anglong Difu, Mancha Road, 782460. Blossom Beauty Clinic and Training Center. Facilities available: list of haircut, hair treatment, hair oiling, henna, straightening, hair perming, full body spa, coloring, waxing, manicure and pedicure, party makeup. List of facial: signature facial, signature galvanic facial, signature Orleda facial, gold, pearl, diamond facial, fruits facial, cleanup, normal facial, and bleach. Blossom Beauty Clinic and Training Center, KST Road near Aturkimi Outlet, Difu, Karbi Anglong. Banalata Chaudhary Deka 9435539500. Aturkimi Outlet opposite LDRB Difu, Karbi Anglong, Assam. 10% off in every kitchen and dining items like Hawkins, Flux, Milton, Treo, Shreya Iron, etc. 10% off in makeup and cosmetic products. And grocery items. Assamese Small Industries Development Corporation Limitedৰ পৰা ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে নিত্য প্ৰয়োজনীয় বিবিধ ৰস ফলৰ ৰস বজাৰৰ দোকানে পাব বিশুদ্ধ খোৱা পানী আমৰ ৰস কমলাৰ ৰস সৰিয়হৰ তেল হালধিৰ গুড়ি আমলখিৰ আচাৰ চিত্ৰনলা গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি
এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ স্বাগতম বিৰতিৰ পিছত পুনৰ ঘূৰি আছো বাতৰি মজিয়ালে বুকাজনৰ কমিউনিটি হেলথ চেণ্টাৰত হল আয়ুষ OPD চেণ্টাৰ 6 আগষ্টত বুধবাৰে পুৱা প্ৰায় 11 বজাত উদ্বোধন কৰিলে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য মাধুৰ্য ঢেকিয়াল ফুকনে ইয়াৰ পিছতে নতুনকৈ নিৰ্মাণ হ'বলগীয়া চিকিৎসালয় ভৱনৰ বাবে ভূমি পৰিদৰ্শন কৰে ভূমি পৰিদৰ্শন কাৰ্যত কাৰ্যবাহী গৰাকীক লগ দিয়ে পৰিষদৰ প্ৰাক্তন সদস্য চেমছন চুৰিনে ভূমি পৰিদৰ্শন কাৰ্যৰ অন্তত অনুষ্ঠিতপীয়াকৈ এখনি সভা অনুষ্ঠিত কৰা হয় সভাত বুকাজান কমিউনিটি হেলথ চেণ্টাৰত সকলো সময়তে ৰোগীৰ বাবে প্ৰয়োজনীয় ঔষধ পাতিৰ লগতে বেজী আদিৰ অভাৱ নোহোৱাকৈ সুন্দৰভাৱে চিকিৎসা সেৱা আগবঢ়াই নিবলৈ পৰামৰ্শ কৰে কাৰ্যবাহী সদস্য ঢেকিয়াল ফুকনে উল্লেখ্য সভাত HDMO NHO তনুজা ভৰালিকে ধৰি চিকিৎসালয়ৰ ডাক্তৰ নাৰ্ছসকলে উপস্থিত থাকে আনন্দ টেৰাঙৰ ৰিপৰ্ট কাট নিউজ পশ্চিম কাৰ্বি আংলঙৰ সদৰ চহৰ হামৰেনলৈ 7 ছেপ্টেম্বৰত আহিব ৰাজ্যৰ ৰাজ্যপাল বনৱাৰীলাল পুৰোহিত এই লৈ সমগ্ৰ হামৰেন চহৰৰ জিলা আৰক্ষী প্ৰশাসন তৎপৰ হৈ উঠিছে কাৰ্যসূচী মতে ৰাজ্যপাল পুৰোহিত দিনৰ 1 বজাত হামৰেন উপস্থিত হ'ব হামৰেনত উপস্থিত হৈ প্ৰথমে বিশ্বশিল্পী তথা সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি চাব ইয়াৰ পিছতে বিভাগীয় আমোলা বিষয়াসকলৰ সৈতে বিভিন্ন দিশৰ ওপৰত আলোচনা বিলোচনা কৰিব পৰৱৰ্তী সময়ত কাৰ্বি আংলঙৰ ৰাজনৈতিক নেতাসকলৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হ'ব বুলি পশ্চিম কাৰ্বি আংলং জিলাৰ উপায়ুক্ত দীপক কুমাৰ বৰুৱাই জানিব দিয়ে ৰাতিছ ৰংফাৰৰ ৰিপৰ্ট কাট নিউজ বিভাগীয় কৰ্তৃপক্ষৰ সৈতে হোৱা আলোচনাত সুদ উত্তৰ নাপায় সদৌ অসম ANM আৰু LHS সাৰ্ভিস সন্থা কাৰ্বি আংলং জিলা শাখাই অহা 11 ছেপ্টেম্বৰৰ সোমবাৰৰ পৰা অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰ ঘোষণা কৰিছে যোৱা 4 ছেপ্টেম্বৰত ডিফু IDSPৰ সভাকক্ষত দিনৰ প্ৰায় 11 বজাত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভা এখনত সন্থাৰ সভানেত্ৰী বিনা কিলিংপিৰ সভাপতিত্বত অনুষ্ঠিত সভাত সন্থাৰ বিভিন্ন অভাৱ অভিযোগ দৰমহাৰ সন্দৰ্ভত আলোচনা কৰা হয় আলোচনাত 5 মাহলৈকে অনাদায় হৈ থকা দৰমহা আদায় দিয়াৰ বাবে তৎকালীন পদক্ষেপ গ্ৰহণ কৰিবৰ বাবে দাবী জনোৱা হয় যদিও কৰ্তৃপক্ষৰ পৰা এই সন্দৰ্ভত সুদুত্তৰ নোপোৱাত সদৌ অসম ANM আৰু LHS সাৰ্ভিস সন্থাই এই অনিৰ্দিষ্টকালীন কৰ্মবিৰতিৰ দৰে পদক্ষেপ গ্ৰহণ কৰে বুলি সন্থাৰ সাধাৰণ সম্পাদিকা প্ৰভাৱতী দুৱৰাই এক বিজ্ঞপ্তিযোগে কাট নিউজক জনায় ইণ্ডিজেনাছ তথা থলুৱা লোকৰ সুৰক্ষা আৰু ইউৰেনিয়াম পেট্ৰলিয়াম প্ৰাকৃতিক গেছ আদি প্ৰাকৃতিক উৎসসমূহ সুৰক্ষা সন্দৰ্ভত মণিপুৰৰ ইম্ফলৰ ক্লাছিক গ্ৰেণ্ড ডাইনেষ্টি হলত অনুষ্ঠিত হয় ইষ্টাৰ্ণ হিমালয়ান পিপলছ কনভেনশ্যন উত্তৰ পূৰ্বাঞ্চলৰ বহুকেইটা ছাত্ৰ তথা সামাজিক সংগঠনে ইম্ফলত অনুষ্ঠিত এই কনভেনশ্যনত অংশগ্ৰহণ কৰে কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি বিজয় বে আৰু বাৰ্ণবাছ কিলিঙেও কাৰ্বি আংলং জিলাৰ উক্ত কনভেনশ্যনত প্ৰতিনিধিত্ব কৰে জাপ্ৰালাংছ স্পৰ্ট এছ'চিয়েশ্যনৰ উদ্যোগত আৰু কাৰ্বি আংলং স্পৰ্ট এছ'চিয়েশ্যনৰ সাহায্যত জাপ্ৰালাংছ ফুটবল খেলপথাৰত অনুষ্ঠিত হৈ থকা ফুটবল কোচিং কেম্পৰ 6 ছেপ্টেম্বৰত সফল সামৰণি পৰে বিগত 23 আগষ্টৰ পৰা আৰম্ভ হোৱা এই কোচিং কেম্পৰ সামৰণি অনুষ্ঠানৰ উপলক্ষে আয়োজিত সভাত জয়ন্ত শইকীয়াই সভাপতিত্ব কৰে মুখ্য অতিথি হিচাপে সভা অংশগ্ৰহণ কৰে পৰিষদৰ কাৰ্যবাহী সদস্য জগত সিং ইংটিয়ে ইয়াৰ উপৰি জিলা স্পৰ্ট অফিচাৰ ৰিলিফ ৰংহাং কাৰ্বি আংলং স্পৰ্ট এছ'চিয়েশ্যনৰ সম্পাদক পংকজ তেৰণ গোলাঘাটৰ PI থানেশ্বৰ বৰা কোচাৰ মাৰ্কছ বসুমতাৰীকে ধৰি বহুকেইজন গণ্যমান্য ব্যক্তিসকলে সভাত উপস্থিত থাকে কোচিং লৈ ইতিমধ্যে দক্ষতা প্ৰদৰ্শন কৰিব পৰা খেলুৱৈসকলক উচ্চ পৰ্যায়ৰ ফুটবল খেলসমূহত অংশগ্ৰহণ কৰিবলৈ সুবিধা প্ৰদান কৰিবৰ বাবে জিলা স্পৰ্ট এছ'চিয়েশ্যনে প্ৰয়াস অব্যাহত ৰাখিলে কাৰ্বি আংলঙলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ব বুলি জিলাৰ সচেতন মহলে আশা প্ৰকাশ কৰিছে ফুটবল একা খেল সিতা ইটুম दा टैलेंट काबी गली टैलेंट के दो समाडा दो टैलेंट उठुका নহয় प्रॉपर कोच দিব পৰা পাৰিলে উলাব উল্লেখ্য
সভাৰ শেষত ৰামাকান্ত চেতিয়াই সভাত উপস্থিত আটাইলৈকে শলাগৰ শৰাই আগবঢ়ায় বোকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ পৰা মই সঞ্চয়তাই বিদায় লৈছো ধন্যবাদ